जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই হয় যেহেতু অহা মাহৰ পৰা ইলেকশ্যন আৰু ইলেকশ্যনৰ কাৰণে এতিয়া চৰকাৰৰ গাত একদম মানে তত নাইকিয়া হৈ আছে যেহেতু ইলেকশ্যনত এতিয়া বহুত মানুহৰ প্ৰয়োজন হ'ব চৰকাৰৰ আৰু মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে মই এজন গৃহৰক্ষী জোৱান বা আপোনালোকো যদি মোক গৃহৰক্ষী জোৱান কোনোবাই এই ভিডিঅ'টো চাই আছে তে আপোনালোকেও গৌৰৱ অনুভৱ কৰক যে আপোনালোক এজন এই ভাৰতৰ নহয় এই অসমৰে এজন মানে গৌৰৱ অনুভৱ কৰিব লাগে যে আমি এজন গৃহৰক্ষী জোৱান কথাটো হ'ল আপোনালোকৰ ইলেকশ্যন ডিউটিৰ কাৰণে যে অহা মাহত যে নিৰ্বাচনী হৈ আছে ইয়াৰ কাৰণে আপোনালোকৰ ইলেকশ্যনৰ কাৰণে কাক ফোন কৰি মাতিছে বা ডিউটিৰ কাৰণে ইলেকশ্যন ডিউটিৰ কাৰণে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব মোকো পৰহি দিনা ফোন কৰিছিল আমাৰ আমনি হোমগাৰ্ড হেডকোৱাৰ্টাৰৰ পৰা আমাৰ পিচি ছাৰে যে অহা মাহৰ পৰা ইলেকশ্যনত যাবৰ কাৰণে তোমালোকৰ নামটো ভৰ্তি কৰি দিয়াহি তো আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব আপোনালোকক কোনে কোনে ইলেকশ্যন যাবৰ কাৰণে নাম ভৰ্তি কৰিছে আৰু কোনে কোনে নাই কৰা সকলোৱে মোক কমেণ্ট এটা কৰি জনাব আৰু মই এই ভিডিঅ'টো বনোৱা উদ্দেশ্য হ'ল এটাই যে আমি নিজকে যে গৌৰৱ অনুভৱ কৰোঁ যে আমি এজন গৃহৰক্ষী জোৱান কিয় গৌৰৱ অনুভৱ কৰোঁ আপোনালোকে জানেনে কিয়নো এতিয়া যিহেতু চৰকাৰৰ ইলেকশ্যন আহি আছে সেইকাৰণে আমাক প্ৰয়োজন হ'ব আমাক প্ৰয়োজন কাৰণে আমাক এতিয়া ইনভাইট কৰিছে আমাক লাগে কাৰণ আমি নহ'লে ইলেকশ্যন নহয় আমি নহ'লে বুলি নহয় আমাৰ নিচিনা বেলেগ মানুহ নহ'লেও ইলেকশ্যন ডিউটি নহয় আৰু বিশেষকৈ আমাৰ গৃহৰক্ষী জোৱানক বহুত দৰকাৰ চৰকাৰৰ এতিয়া যে ইলেকশ্যন আহিলে আমাক মানে দৰকাৰ হৈ গ'ল আমাক মাতিলে এতিয়া আমাক ইলেকশ্যন ডিউটি দিব এতিয়া তাতে কোনোবা যাব নাযাব সেইটো পিছৰ কথা কিন্তু প্ৰথমে তেওঁলোকে এইটো চিন্তা কৰা নাই যে অসম চৰকাৰে যে আমাৰ এই যে হোমগাৰ্ডৰ চাকৰিটো এই হোমগাৰ্ডৰ চাকৰিটো কেতিয়া ৰেগুলাৰ কৰিব বা কি কৰিলে ভাল হ'ব এই চাকৰিটোৰ বিষয়ে কিন্তু চৰকাৰে বৰ্তমানলৈকে অকণো চিন্তা কৰা নাই খালি ইলেকশ্যন ডিউটি যাব লাগে ইয়াৰ কাৰণে কিন্তু মাতি আছে আৰু মই এটা কথা কওঁ ইলেকশ্যন ডিউটিত যায় নাযায় সেইটো পিছৰ কথা আপোনালোকে মোক প্লিজ এইটো কিন্তু কমেণ্ট কৰি জনাব ইলেকশ্যন ডিউটিৰ কাৰণে কাক মাতিছে এতিয়া মই পৰহি দিনাখন মই গৈ নামটো ভৰ্তি কৰি থৈ আহিলোঁ ইলেকশ্যন ডিউটিৰ কাৰণে এতিয়া মোক ক'লে যে মই ক'লোঁ যে মই যে এইবাৰ যিটো ৰিফ্ৰেছাৰ হৈ গ'ল ৰিফ্ৰেছাৰৰ মই যিটো ইণ্টাৰভিউ মাৰিলোঁ ট্ৰেইনিংটো যে হ'ল ইয়াৰ কোনো চাৰ্টিফিকেটখন কেতিয়া দিব তো ক'লে কি এতিয়া নিদিওঁ ইলেকশ্যন ডিউটি কৰি অহাৰ পিছতহে দিব তাৰমানে আমি যদি এতিয়া চাৰ্টিফিকেটখন লৈ লওঁ হয়তো ইলেকশ্যন ডিউটি নেযাম সেইকাৰণে আমাক চাৰ্টিফিকেটখন নিদিলে সেইকাৰণে কি কৰিছে চৰকাৰে এতিয়া মানে কি আমাক এই যে ইলেকশ্যনটো পাৰ হৈ যাব তাৰপিছত আমাক চাৰ্টিফিকেটখন দিব তাৰপিছত ইলেকশ্যন পাৰ হৈ অহাৰ পিছত আমাক ডিউটি দিব আৰু আপোনালোকে চিন্তা কৰক এতিয়ালৈকে কিন্তু আমাক চাৰ্টিফিকেট দিয়া নাই আজি ইণ্টাৰভিউ মাৰা এমাহ পাৰ হৈ গুচি গ'ল ট্ৰেইনিঙো নহ'ল আগতেতো ট্ৰেইনিং হয় এতিয়া ট্ৰেইনিঙো নহয় আৰু এতিয়া গৰমৰ দিন আহিছে ইয়াৰ কাৰণে কিছুমান ড্ৰেছ পাতি ইছ্যু দিয়ে নে নিদিয়ে সেইটোও নাজানো আপোনাৰ ৰাজস্থান চৰকাৰেতো মই এটা বেলেগ ভিডিঅ'ত আপোনালোকক দিম মই সেই আপডেটটো ৰাজস্থান চৰকাৰতো বহুত কিছুমান এনেকুৱা লাগু হৈছে কিন্তু চাকৰিটো নিয়মীয়াকৰণ হোৱা নাই মই আশা কৰোঁ অসম চৰকাৰে যাতে খুব কম দিনৰ ভিতৰতে যাতে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰি দিয়ে ইয়াৰ কাৰণে আমি বহুত আশাৰে বাট চাই আছোঁ আৰু আমি আশাৰে বাট চাওঁতে আমি এতিয়া বৰ্তমান বুঢ়া হৈ গ'লোঁ গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মোৰ একদম বিনম্ৰ অনুৰোধ আমাৰ সকলো অসমৰ গৃহৰক্ষী জোৱান হয় আপোনালোকে খুব সোনকালে আমাৰ গৃহৰক্ষীজনৰ চাকৰিটো নিয়মীয়াকৰণ কৰি দিয়ক আমাৰো মনবিলাক ভাল লাগিব আমাৰো সংসাৰ পৰিবাৰ আছে আমিও তেনেকৈ জীয়াবলৈ বিচাৰোঁ আপোনালোকৰ নিচিনা ধুনীয়াকৈ তো আপোনালোকে অলপ কথাটো চিন্তা কৰি আমাৰ গৃহৰক্ষীজনৰ চাকৰিটো যাতে নিয়মীয়াকৰণ কৰি দিয়ে আপোনালোকক আমি এইটোৱে অনুৰোধ জনাইছোঁ আৰু আপোনালোকে যোন মোৰ ভাই বন্ধু চাই আছে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আমাৰ সকলো অসমৰ গৃহৰক্ষী ভাই বন্ধুৱে যাতে এই ভিডিঅ'টো পায় আৰু শেষত মোক ক'বলগীয়া সিমানখিনি আছিলে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পায় শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে সেই এটা কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত।